এখন ৰিভাৰ ক্ৰুজ ভেছেল বনাই আছো ৱে হ'ব আমাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী এখন ভেছেলত আমাৰ লোডিং ফুডিং সব থাকিব পৌৰাণিক যুগৰ সাক্ষ্য বহন কৰা মহাবাহু লুইতৰ বুকুত জাহাজ চলাচলৰ ইতিহাস বৰ পুৰণি নহয় আৰম্ভ কৰিছিল ইংৰাজসকলে কালক্ৰমত লুইতৰ বুকু বাম হ'ল বন্ধ হৈ পৰিল লুইতৰ বুকুৰ জাহাজ সেৱা জাহাজেৰে লুইত পাৰ হোৱাৰ দিনো উকলিল পিছে লুইতেৰে ব্ৰহ্মপুত্ৰৰ পাৰাপাৰ চোৱাৰ আনন্দও সুকীয়া সেইবাবে শেহতীয়াকৈ গুৰুত্ব বৃদ্ধি পাইছে নদী পৰ্যটনৰ এটো মোৰ কোম্পানীটোৰ নাম হৈছে ABCD এক্সপ্লৰেশ্যন যি ৰিভাৰ টুৰিজিমৰ লগত আমি ৰিলেটেড আছে সো আমাৰ কোম্পানী এখন ৰিভাৰ ক্ৰুজ ভেছেল বনাই আছো এখন ভেছেলত আমাৰ লোডিং ফুডিং সব থাকিব আমাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমাৰ যি মাজত আমাৰ যিখিনি হিষ্টৰিকেল প্লেছে হওক যি টুৰিজিম সেক্টৰ আছে যেনেকে শিৱসাগৰ হিষ্টৰিকেল প্লেচ আছে আমি তাত ওৱান নাইট ষ্টে কৰি হিষ্টৰিকেল প্লেচবোৰ দেখাম তাৰপিছত আমি তাৰপিছত যাম মাজুলী আইলেণ্ডৰ যি সত্ৰৰ আমাৰ হেৰি আছে সেইখিনি দেখাম তাৰপিছত যাম আমি কাজিৰঙাৰ যি আমাৰ এশিঙীয়া গড়ৰ যি ৰাইনো আছে আমি গড়ৰ যি আমাৰ যি বিশেষত্ব আছে তাক দেখাম তাৰ পৰা আমি ওৰাং নেশ্যনেল পাৰ্ক যাম এনেকে আমাৰ গোটেই হেৰি আইটিনাৰীটো আমাৰ প্লেনিং কৰি এনেকে এখন নাৱৰ ভিতৰতে আমি কৰিম ইয়াত আৰু এটা আছে আমাৰ প্ৰগ্ৰেম সেইটো হ'ল আইলেণ্ড কেম্পিং যিহেতু আজিকালি নিউ জেনেৰেশ্যন যিবোৰ আহিছে যিবোৰ আমাৰ ইয়াৰ পৰা অসমৰ বাহিৰলৈ গৈছে তেখেতলোকে মানে কি হয় তেখেতলোকে বাহিৰত ওৱান নাইট মানে তাহাঁতি কেম্প ফায়াৰ কৰি নদীৰ মাজত এটা লগৰবোৰৰ মাজত এটা গেট টুগেডাৰ কৰিব বিচাৰে চ' সেই বস্তুটো মই অসমলৈ আনিছো যাতে অসমৰ আমাৰ ডিব্ৰুগড়ৰ যি আমাৰ নিউ জেনেৰেশ্যন আছে নতুন প্ৰজন্ম আছে সেইখিনি যাতে বাহিৰলৈ নাযায় আমাৰ নিজৰ জেগাতে কম খৰচাতে থাকি নিজে সেই অনুভৱখিনি কৰিব পাৰে এইটোৱে আমাৰ হেৰি আৰু লগতে আৰু এখন ফ্লোটিং ৰেষ্টুৰেণ্টো বনাই আছো